নমস্কাৰ। আজি উপন্যাসৰ নাম হ'ল সোণৰ হৰিণৰ চেকুৰ আৰু লিখিছে অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰী সমকালীন অসমীয়া সাহিত্যৰ এগৰাকী অগ্ৰণী ঔপন্যাসিক, গল্পকাৰ আৰু সাংবাদিক। সমাজৰ নাৰী জীৱন, মানৱীয় অনুভূতি আৰু সমসাময়িক বিষয়বস্তুৰ ওপৰত তেখেতৰ লিখনি বিশেষভাৱে সমাদিত। তেওঁ বহু উপন্যাস আৰু গল্প পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ লগতে সাহিত্য ক্ষেত্ৰত বহুত সন্মান আৰু স্বীকৃতিও লাভ কৰিছে। আৰু সোণৰ হৰিণৰ চেকুৰ এই গ্ৰন্থখনৰ যথেষ্ট সমাদৰ আছে। এই উপন্যাসখনত মানুহৰ আশা আকাংক্ষা, জীৱনৰ সংগ্ৰাম, সম্পৰ্ক আৰু সমাজৰ বাস্তৱ চিত্ৰ অত্যন্ত সংবেদনশীলভাৱে উপস্থাপন কৰা হৈছে। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ সোণৰ হৰিণৰ চেকুৰ। এজাক বহাগৰ পছোৱা মধুযামিনীৰ অৱসাদ ভাঙি এঙামৰি দিয়া কইনাৰ দৰেই ৰাতিপুৱাৰ পাণবজাৰ সপ্ৰতিভ হৈ উঠা নাই তেতিয়াও। অ'ত ত'ত জুপুকা মাৰি শুই আছে ফুটপাথৰ দুটামান কুকুৰ, দুটামান ভিখাৰী। পুৰি চব্জি বেচা ঘুমটিখনৰ সৰু খিৰিকীখন খুলি বিহাৰী বাপুৱে পাম্প দিবলৈ ধৰিছে ষ্টভটো। সদায় অহাৰ দৰেই অলপ পিছতে গুৰু নিতম্ব আৰু প্ৰয়োজনীয়তকৈ ডাঙৰ স্তনভাৰ লৈ বিহাৰী বাবুৰ ঘৈণীয়েক আহিব। হাতত থাকিব ঘৰতে মঠি অনা আটা ময়দাৰ মিশ্ৰণৰ টোপোলা আৰু প্ৰয়োজনীয় বস্তুৰ মোনাটো। বিহাৰী বাবুৰ ঘৈণীয়েকৰ শৰীৰৰ অতিৰিক্তখিনিৰ আকৰ্ষণত যোৱা কলেজৰ ল'ৰাবোৰ দুপৰীয়া আবেলি ঘুমটিৰ চাৰিওফালে জুম বান্ধেহি। মানুহজনীও ৰঙিয়াল, কিন্তু শ্ৰম মৰ্যাদাৰে মানুহজনীৰ এক সুকীয়া গাম্ভীৰ্য আছে, যাৰ বাবে উতনোৱা জিভা পিছল ল'ৰাবোৰেও বিশেষ একো ক'ব নোৱাৰে। পুৰি চব্জি খাই আহি বাটত হয়তো কোনোবাই কৈ উঠে, ই বিহাৰী বাবুৰ গাটো দেখোন ঘৈণীয়েকতকৈ আধা। তেনেহ'লে ইয়াৰ পিছত আৰম্ভ হৈ যায় কাল্পনিক শৰীৰীৰ খেলৰ বৰ্ণনা। শেখৰে বিহাৰী বাবুলৈ চাই চাহৰ গিলাচত চুমুক দিলে। আজি কিয় জানো পুৱা 6 বজাতে টোপনি ভাগিল তাৰ। বাগৰ সলাই টোপনি নহা দেখি ৰুমৰ পৰা ওলাই আহি ৰামুৰ চাহৰ দোকান খোলালৈ অপেক্ষা কৰাৰ বাহিৰে উপায় নাছিল। শেখৰে বিহাৰী বাবুলৈ চাই থাকিল। পাণবজাৰ কাউৰীকেইটা নীলাজ আৰু সাহসী আলু। বিহাৰী বাবুৱে ঘুমটিৰ ভিতৰৰ পৰা দীঘল ঝাৰুটোৱানো খেদোঁতেও কাউৰীকেইটাই উৰিবলৈ মন নকৰি প্ৰায় খোজকাঢ়ি বিৰক্তিৰে আঁতৰি দিলে। কাউৰীকেইটা দেখি শেখৰৰ হাঁহি উঠি গ'ল। বিহাৰী বাবুৱে বাল্টিৰ পৰা মগেৰে পানী লৈ ফুটপাথৰ চাৰিওফালে ছটিয়ালে আৰু ঘুমটিৰ ভিতৰৰ পৰা ধূপৰ পেকেট এটা উলিয়াই আনিলে। পাণবজাৰৰ আন দোকানবোৰ ছাটাৰ তেতিয়াও বন্ধ। তেনেতেই অদূৰত দেখিলে বিহাৰী বাবুৰ ঘৈণীয়েকক। চিৰাচৰিত খৰখোজ, ভৰিত পায়েল, হাৱাই চেণ্ডেল, ৰঙা ভমকাফুলীয়া শাৰী আৰু শাৰীৰে ঢাকিব নোৱাৰা বিশাল বুকুখন। ঠিক তেনেতেই বাইক এখন শেখৰৰ কাষত ৰৈ গ'লহি। হেই, প্ৰণামীৰ ৰিজাল্ট পালি? শেখৰে বাইকৰ পৰা ননমাকৈ চিঞৰি সুধিলে শেখৰক। ৰাজনিশে বাইকৰ পৰা ননমাকৈ চিঞৰি সুধিলে শেখৰক। আইনাৰ গিলাচত চাহৰ চুমুক দিছিল শেখৰে। নাই পোৱা, শেখৰে যথাসম্ভৱ সৰুকৈ ক'লে। ইউ ফুল, তোৰ গাৰ্লফ্ৰেণ্ডৰ ৰিজাল্ট মই ক'ব লাগে। 85%, 3টাৰত লেটাৰ, যাবি হোষ্টেল। শেখৰে কথাবোৰ বুজিবই যেন নোৱাৰিলে। সি আগবাঢ়ি আহি ক'লে, প্ৰণামী মোৰ গাৰ্লফ্ৰেণ্ড নেকি? কি যা-তা চিঞৰিছ? তই ক'ত চালি? নেটত। য়েছ, কালিয়ে মই তাইক কৈছিলোঁ, প্ৰথম ৰিজাল্ট মই আনিম। উঠ, বহ এতিয়া। ৰাজনিশে বাইকৰ পিছৰ খালী ছিটটো শেখৰক দেখুৱাই ক'লে। চাহেৰে পৰিপূৰ্ণ গিলাচটো তাতে থৈ শেখৰ ৰাজনিশৰ বাইকত উঠিল। ৰামু দোকানত বাকী চলে, চিন্তা নাই। কি লৈ যাবি? শেখৰলৈ নোচোৱাকৈ ৰাজনিশে সুধিলে। কি লৈ যাম মানে? ইউ ব্লাডি, টুডে ইজ আ ইম্পৰ্টেণ্ট ডে ফৰ ইউ এণ্ড প্ৰণামী। ভাল পালেই নহ'ব, তই যে তাইক ভাল পাৱ তাৰ প্ৰমাণ এনেকুৱা সময়বোৰত কিবা এটা গিফ্ট দিলেহে বুজিব, তোলৈ মৰম বাঢ়িব। অভিজ্ঞ প্ৰেমিকৰ দৰে ৰাজনিশে ক'লে। শেখৰে একো নামাতিলে। পইচা নাই? মোৰ বেক পকেটত হাত ভৰা, ৱালেটত পইচা আছে, উলিয়া। ৰাজনিশে হুকুম দিলে এইবাৰ। সংকোচ হাতেৰে শেখৰে লিভাইছ বুলি লিখা ৰাজনিশৰ জিন্স বেগৰ
পকেটৰ পৰা ৱালেটটো উলিয়ালে, কিন্তু পিছ মুহূৰ্ততে থৈ দিলে। কি হ'ল? না, একো নিনিওঁ, এনেই যাম। ধাৰলৈ ল পইচা। নালাগে বুলিছোঁ নহয়। তোৰ মৰ্জি। এই ৰাখ ৰাখ ৰাখ, হঠাতে শেখৰে চিঞৰিলে। হঠাতে আকৌ কি হ'ল? ৰাজনিশে লাহেকৈ বাইক ৰখাই সুধিলে। শেখৰে নিজৰ জিন্স পেণ্টৰ সন্মুখৰ জেপত হাত ভৰাই ২০ টকীয়া নোট এখন উলিয়াই একে জাপে ফুটপাথ পালেগৈ। এজনী মাইকী মানুহে নাৰ্জী ফুলৰ মালা আৰু কেইপাহমান ৰঙা গোলাপ লৈ বহি আছে। ঐ, মালা পিন্ধাবি নেকি? ৰাজনিশে চিঞৰি জোকালে। শেখৰে ৰাজনিশৰ কথালৈ কাণ নিদি মানুহজনীক সুধিলে, গোলাপ কিমান দাম? মানুহজনীয়ে এপাহ ফুল হাতত লৈ ক'লে, ১০ টকাত এটা। বেছি হৈছে নেকি? ৫ টকা লোৱা। ৫ টকা কিনা দাম। মানুহজনীৰ খাৰাং খাৰাজ উত্তৰ। তেন্তে ৬ টকা লোৱা। যাওকচোন, ক'ৰবাত ৬ টকাতে গোলাপ পাব নেকি? এপাহ গোলাপ ল'বলৈ আকৌ দৰদাম মাৰিছে। মানুহজনীয়ে বিৰক্তিৰে অন্য গ্ৰাহক পায় নেকি ৰাস্তালৈ চালে। ঠিক আছে, ৭ টকা, ৮ টকা দিব, ১ পইচা আৰু নকমে। শেখৰে ইফালে সিফালে চাই ২০ টকা আগবঢ়াই দিলে। ১০ টকাৰ নোট আৰু ২ টকা খুচুৰা পইচা আগেয়ে হাত পাতি লৈ জেপত ভৰালে। এপাহ সতেজ ফুলো ফুলো গোলাপ পচন্দ কৰি হাতত লওঁতে পাতৰ কাষত লাগি থকা কঠিন কাঁইটে শেখৰৰ তৰ্জনী আঙুলিটোত বিন্ধিলে। লগে লগে এটোপাল তেজ আঙুলিত বিৰিঙি উঠিল। চাল্লা, কাঁইট আছে, কি বেচিছা এইবোৰ? শেখৰৰ টিঙিচকৈ খং উঠিল। যা যা, কাটা নথকা গোলাপ বিচাৰি ল। কাষতে ৰৈ বিৰি সুপি থকা মানুহটোৱে খেকখেকাই হাঁহি মাৰি ক'লে। মানুহটোৰ কথাত ফুল বেচা মানুহজনীও ঢেকঢেকাই হাঁহিলে। শেখৰ নৰল। সাৱধানে ফুলপাহ লৈ ফুটপাথত এটা ভৰি থৈ বাইকত বহি থকা ৰাজনিশৰ ফালে দৌৰিলে। ৰাজনিশ তেতিয়া মোবাইল ফোনত কাৰোবাৰ সৈতে কথা পতাত ব্যস্ত। ব'ল, শেখৰে সোঁহাতত সাৱধানে ফুলপাহ লৈ ক'লে।